দেখিবলৈ পাইছে হাজোৰ পৰা গুৱাহাটী যোৱা ৰাস্তাৰ দুৰৱস্থা আৰু ইয়াতে কিমান ধুনীয়া উন্নয়ন হৈছে গমে পাইছে। আমি যোৰহাটৰ পৰা গুৱাহাটী আহিলে আমাৰ যিমানকণ মানে বেয়া নালাগে হাজোৰ ৰাস্তাটোত হাজোৰ পৰা গুৱাহাটী যাবলৈ আমাৰ সিমানেই মানে দুখ লাগে। মানে আমনি এখানি আপোনাৰ লাগি যাবগৈ। ৰাস্তা সৰু, ৰাস্তা বিলৈ এয়া ৰাস্তাত মানে মাছ পুৰিব পাৰিব আৰু ক'ৰবাততো আপুনি ধানো ৰুব পাৰিব, এনেকুৱা ধৰণৰ ৰাস্তা মানে ইয়াত। সেই দেখিছেনে মানুহজনে কিমান মানে ঘৰলৈ পানী নাযাবৰ কাৰণে ভেটি দি আছে। এই ৰাস্তাটো এনেকুৱাই মানে আজিলৈকে মানে শুদ্ধ নহয়, ৰাস্তাটো এনেকুৱা হৈ থাকিব। আৰু ৰাস্তাটো ইমানেই ঠেক, দুখন গাড়ীও ভালকৈ নাযায় ৰাস্তাটোত। অৰুণোদয় পালালে ভণ্টি নিযুত মাইনা পালালে মিটার পালে